Namaskar. By Dr. Bhupendra Prasad Sarma, Nemcare Hospital Senior Consultant Surgeon, Aro Burn Unitor, Murabi hisabe কাম কৰি আছো। পিছে মোৰ আন এটা পেশা হ'ল যোগ প্ৰাণায়ামৰ চৰ্চা কৰা। এই কাৰণে আজি আপোনালোকৰ ওচৰলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আহিছো এটা বিশেষ ভিডিঅ' লৈ। এইটো হ'ল যোগাসনৰ ওপৰত। মই কিছুমান স্লাইড শ্বেয়াৰৰ যোগেদি এই দেখুৱাব খুজিছো আপোনালোক। যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰাণায়ামৰ ওপৰত এটা বৈজ্ঞানিক ভিত্তিক আলোচনা আগবঢ়াইছিলো আৰু এই বছৰ আকৌ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগাসনৰ ওপৰত সম্পূৰ্ণ চিকিৎসকৰ দৃষ্টিভংগীৰে এটা ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াইছো। অনুগ্ৰহ কৰি চাব আৰু ভাল পালে জনাব। আপোনালোক সকলোৱে জানে যে 5000 বছৰ আগতে ঋষি পতঞ্জলীয়ে ভাৰতবৰ্ষত যোগ চৰ্চা কৰিছিলে আৰু তাৰ পাছত যোৱা দশক মানৰ ভিতৰতে স্বামী ৰামদেৱজীয়ে ভাৰতৰ লগতে পৃথিৱীৰ বহুতো দেশত প্ৰতিজন মানুহৰ মাজলৈ যোগ প্ৰাণায়ামক লৈ যাবলৈ চেষ্টা কৰিছে আৰু সেই কাৰণে এই পুৰুষজনলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। এতিয়া যোগ প্ৰাণায়াম আমাক কি কৰে? যোগ আৰু প্ৰাণায়াম কৰিলে আমাৰ কি লাভ? যোগ প্ৰাণায়ামৰ দ্বাৰা আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। যোগে আমাৰ শৰীৰটো আৰু আমাৰ জীৱনটো আচলতে শৃংখলাবদ্ধ জীৱনলৈ ৰূপান্তৰিত কৰে। সোনকালে খোৱা, সোনকালে উঠা অভ্যাসটো কৰাই দিয়ে। খোৱা অভ্যাসটো আমাৰ ভাল কৰি দিয়ে। আমাক ডেকা ৰাখে আৰু দীৰ্ঘজীৱী কৰে। তদুপৰি এখন সমাজত এক মানৱ হিচাপে একাত্মভাৱে থাকিবলৈ আমাক উদগনি যোগায় আৰু সৰ্বশেষত গোটেই সমাজখনৰ উন্নতিৰ কাৰণে এয়ে যথেষ্ট অৰিহণা যোগায়। আপোনালোক সকলোৱে জানে যোগ মানে হ'ল সংযোগ। মন আৰু শৰীৰক সংযোগ কৰাটোৱেই যোগ। ইয়াৰ দুটা ভাগ আছে, এটা হ'ল প্ৰাণায়াম আৰু এটা হ'ল যোগাসন। প্ৰাণায়াম আচলতে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ কাৰ্যকলাপসমূহৰ উৎকৰ্ষ সাধন কৰে আৰু যোগাসনে শৰীৰৰ গঠনৰ উন্নতি সাধন কৰে। গতিকে দুয়োটা কৰাটোৱে আমাৰ অতি আৱশ্যক। মই যিহেতু ইতিমধ্যে প্ৰাণায়ামৰ কথা কৈছো, এতিয়া মই কেৱল যোগাসনৰ কথা ক'বলৈ যাম। যোগাসনেনো আমাৰ শৰীৰত কি কৰে? যোগাসনৰ দ্বাৰা আমাৰ শৰীৰৰ যিবোৰ গাঁঠি আছে সেই গাঁঠিবোৰৰ লৰ চৰকাত সুচল কৰি ৰাখে। হাড়বোৰ যোগ কৰা আমাৰ যিবিলাক লিগামেণ্ট আছে, আহযুক্ত যিবিলাক লিগামেণ্ট, সেই লিগামেণ্ট বিলাকৰ নমনীয়তা বঢ়াই দিয়ে আৰু আমাৰ মাংস পেশীবোৰ সবল কৰে যাতে আমি লৰচৰ কৰিবলৈ বেছি সুবিধা। আপোনালোক সকলোৱে জানে আমাৰ মানুহৰ শৰীৰটোত এনেকুৱা ধৰণৰ এটা জকা আছে য'ত আমাৰ নানা ধৰণৰ হাড় আছে। চেপেটা হাড় আমাৰ মূৰত, এইবিলাকত দীঘল দীঘল হাড়বোৰ ভৰি আৰু হাতত আছে আৰু বুকুত সৈতে থোৰাচিক কেছটোত আমাৰ চেপেটা আৰু বহল সকলো আৰু দীঘল হাড়ৰ আছে আৰু ইফালে ৰাজহাড়ৰ দ্বাৰা বহুতো সৰু সৰু হাড়েৰে গঠিত কিছুমান হাড়ৰ দ্বাৰা এই ৰাজহাড়টো তৈয়াৰী হৈছে। এইফালে চাওক, এইটো ৰাজহাড়ত আমাৰ 33টা সৰু সৰু হাড়েৰে গঠিত এটা ৰাজহাড়। এই ৰাজহাড়টো আমাৰ নমনীয় হৈ আছে কাৰণ ইয়াৰ প্ৰত্যেকটা হাড়কে আমাৰ কিছুমান গাঁঠিৰে সংযোজিত হৈ আছে আৰু গাঁঠিত ইয়াত আমাৰ ডিস্ক নামৰ বস্তু আছে আৰু এইফালেদি আচলতে মাজেদি আমাৰ মগজুৰ পৰা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ যোৱা মূল যিডাল স্নায়ু, যিটোক আমি স্নায়ু ৰাজ্য বা স্পাইনেল কৰ্ড বুলি কওঁ, এইডাল এই ৰাজহাড়ৰ মাজত যায়। গতিকে ৰাজহাড়ৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ আৱশ্যকতা যথেষ্ট বেছি আৰু এই ৰাজহাড়ডাল আৰু লগতে আমাৰ শৰীৰৰ প্ৰতিটো গাঁঠিয়ে আচলতে সুচল হৈ থাকিব লাগে। প্ৰত্যেকটা হাড়কে আমাৰ গাঁঠিৰে সংযোগ কৰিছে। এই গাঁঠিবিলাক সুচল হৈ থাকিলে আমি লৰচৰ কৰা, আমি কাম কৰা সকলোবিলাক সুবিধা হয়। গতিকে যোগাসনে এই বস্তুটোৱে আমাক কৰে। এতিয়া চাওক হাতৰ আমি বহুতো সূক্ষ্ম হাতেৰে কাম কৰো আৰু হাতত চাওক, এই হাতৰ যিটো আমাৰ গাঁঠি, যিটো আমি খাৰ গাঁঠি বুলি কওঁ বা ইংৰাজীত ৰিজ জইণ্ট বুলি কয়, এই ৰিজ জইণ্টটো আমাৰ কেইবাটাও সৰু সৰু হাড়েৰে গঠিত আৰু এইবোৰৰ প্ৰতিটোতে আমাৰ কিছুমান জইণ্ট আছে, গাঁঠি আছে। তেনেকে হাতৰ তলুৱা আৰু হাতৰ আমাৰ আঙুলিবোৰত ইয়াত এইফালে চাওক কিছুমান সৰু সৰু হাড়েৰে গঠিত আৰু হাড়ৰ প্ৰত্যেকতে একোটা গাঁঠি আছে। এই গাঁঠিবিলাকে আমাৰ লৰচৰ হৈ থাকে
আৰু যদি আমি এই গাঁঠিবোৰ ভালদৰে লৰচৰ কৰি নাথাকো এসময়ত গৈ এইবোৰ জড় পদাৰ্থৰ দৰে হয় আৰু শেষত আমাৰ জইণ্ট ষ্টিফনেছ বুলি যিটো কওঁ আৰু আনকি কিছুমান ৰোগত বাস ল'ব পাৰে সেইকাৰণে এইবোৰ লৰচৰ কৰি থকাটো ঠিক একেদৰে আমাৰ ভৰিখনতো এই ভৰি চাও এইটো আমাৰ খাৰ গাঁঠি যিটো আমাৰ বুলি কবা এংকল জইণ্ট তাতো সৰু সৰু কেইবাটাও বন আছে ইয়াতো চাব পাৰে আপুনি এইখিনিতে আৰু তাৰপিছত ভৰিৰ তলুৱা আৰু ভৰিৰ আঙুলিবোৰতো সৰু সৰু হাড়েৰে গঠিত এইবোৰতো কিছুমান গাঁঠি আছে যিবোৰ আমি লৰচৰ কৰি থকাটো অতি আৱশ্যক এতিয়া গাঁঠিৰ ওপৰত কি যায় গাঁঠিবোৰৰ ওপৰত আচলতে কিছুমান মাংসপেশী আপুনি ইয়াত দেখিছে এইবোৰ মাংসপেশী গাঁঠিৰ ওপৰত আছে এই মাংসপেশীবোৰ আচলতে এডালৰ হাড়ৰ লগত ইডাল হাড়ক যোগাযোগ কৰি থাকে সংযোগ কৰি থাকে আৰু যেতিয়া এই মাংসপেশীবোৰ সংকোচিত হয় তাৰমানে কন্ট্ৰেক্ট কৰে ঠিক তেতিয়াই হাড়বোৰ লৰচৰ কৰে তাৰমানে মাংসপেশীবিলাকে কন্ট্ৰেক্ট কৰিলে আমাৰ হাড়বোৰ লৰচৰ হয় আমি কামবোৰ কৰিব পাৰোঁ গতিকে এই মাংসপেশীবোৰ সবল হৈ থকাটো অতি আৱশ্যক নহয় জানো গতিকে এই সবল কৰি ৰখাৰ কাৰণে আমাক যোগ আৱশ্যক তৃতীয়তে চাওক আমাৰ গাঁঠিটোৰ অলপ ভিতৰৰ অংশ মই দেখুৱাব খুজিছো যাতে মানে এইডালে ওপৰত এটা হাড় আৰু তলত এডাল হাড় এইটো এটা গাঁঠি এই গাঁঠিটোত যে দুয়োডাল হাড়ৰ ঘহনি খাই নষ্ট নহয় তাৰ কাৰণে প্ৰত্যেকটা হাড়ৰ মূৰত কিছুমান অলপ কোমল কাৰ্টিলেজ জাতীয় বস্তু আছে এইটো কাৰ্টিলেজ বুলি কওঁ অলপ কোমল হাড়তকৈ আৰু ঠিক এইদৰে আছে আৰু যাতে ঘহনি খালে একো বিশেষ অনিষ্ট নহয় তাৰ কাৰণে দিছে তদুপৰি এই গাঁঠিটোৰ ওপৰত এখন ঢাকনি আছে যিখন জইণ্ট কেপচুল বুলি কওঁ আৰু এখন সৰু মেমব্ৰেন আছে বা ঢাকনি আছে এইটো কাৰণে সাইনোভিয়াল মেমব্ৰেন কিয়নো এই মেমব্ৰেনৰ ভিতৰত এই জইণ্টৰ ভিতৰত কিছুমান আমাৰ লিকুইড বা পনীয়া বস্তু থাকে যিবিলাক আমি সাইনোভিয়াল ফ্লুইড বুলি কওঁ এইখিনি এই কাৰণে দৰকাৰ যাতে গাঁঠিটো লৰচৰ কৰি থাকিবলৈ বেছি সুচল হয় যদি শুকান হৈ যায় গাঁঠিটো লৰচৰ কৰিব পাৰে আচলতে বয়সৰ লগে লগে বহুতৰ এইবোৰ গাঁঠিবোৰ শুকান হৈ যায় তেতিয়াই আমাৰ আৰ্থ্ৰাইটিছ গতিকে যাতে এইটো নহয় তাৰ কাৰণে আমি এই গাঁঠিটো যেন সুচল হৈ চলি থাকিব পাৰে তাৰ কাৰণে যোগাসনৰ অতি আৱশ্যক এইটো চাওক আমাৰ আঁঠুটোত আচলতে বেছি মাংসপেশী নাথাকে কাষত সেইকাৰণে এই আঁঠুটো বিশেষকৈ বেছি ভৰ পৰে সেইকাৰণে বহুত মানুহৰে আঁঠুৰ বিষ হয় আৰু আঁঠুটো যে বিষ নহয় তাৰ কাৰণে আমি যোগাসন কৰাটো দৰকাৰ নহলে এনেকুৱা অস্টিঅ আৰ্থ্ৰাইটিছ আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছ বা বাত বিষে আমাৰ আঁঠুত ধৰিব পাৰে এতিয়া আসনবোৰ কি আছিলে আসন অন্য কোনো আসনবোৰ হ'ল কিছুমান আমাৰ শৰীৰৰ স্থিতি বা পশ্চাৰ ইংৰাজী পশ্চাৰ বুলি কয় আৰু এইবোৰ কৰি থাকিলে আসনত আমি যদি বহি লওঁ বা আসনত কৰো তেতিয়াহ'লে আচলতে আমাৰ মাংসপেশী গাঁঠি আৰু লিগামেণ্টবোৰলৈ আচলতে সুন্দৰকে সুচলকে চলি থাকিব পাৰে আৰু তেজ চলাচল বাঢ়ি যায় সেইকাৰণে এই আসনবোৰ কৰাটো উচিত এতিয়া চাওক এই আসন আমাৰ বহুতো আছে প্ৰথমতে আমি যেই সেই যোগাসন কৰিবলৈ হ'লে বিশেষ এটা আসনত বহিব লাগে এইটো কয় সিদ্ধাসন য'ত আমাৰ ভৰিখন এখন ভৰিৰ ওপৰত তুলি দিছো হাত দুখন ৰাজহাড় পোন কৰি বহিব সন্মুখত দৃষ্টি ৰাখি একেবাৰে পোন হৈ বহিব লাগে এইটো কৈছে সিদ্ধাসনা তাৰপিছত পদ্মাসন এখন ভৰিৰ ওপৰত এখন ক্ৰছকৈ উঠাই দিলে পদ্মাসন আৰু যদি ভৰিখন আপুনি বৰ সহজতে বহি লয় এখন তলত ৰাখি এখন ওপৰত এইটোক কয় সুখাসনা আৰু যদি আঁঠু ভাঁজ কৰি যদি বহি লয় সেইটোক কয় বজ্ৰাসন আৰু ভৰিখন যদি মেলি পেলাই ৰাজহাড় পোন কৰিব সেইটোকে দণ্ডাসন আৰু ভদ্ৰাসন বুলি কয় আঁঠু দুটা ভাঁজ কৰি লৈ ভৰি দুখন লগ লগাই হাতেৰে ধৰি লৈ যায় একদম আঁঠু মাটিত পেলাই বহি লয় এইটোক কয় ভদ্ৰাসন এতিয়া এই সেই আসন এটা বহি প্ৰথমতে আমি চাওঁচোন আমি হাতৰ কাৰণে যিহেতু মই হাতৰ কামবিলাক আমাৰ অতি সূক্ষ্ম কাম হাতৰ ব্যায়ামবিলাক আমি কেনেকে কৰো তাকে আমি জনাব খুজিছো এই চাওক আপোনাৰ হাতখনৰ আঙুলিবোৰ লাহে লাহে জোৰকে মুৰি দিব আৰু যাতে জোৰকে আপুনি মুৰি দিব পাৰে মুৰি দিলে আপোনাৰ প্ৰত্যেকটা গাঁঠিয়ে লৰচৰ হ'ব আৰু এইটো সদায় এবাৰ অন্ততঃ দিনটোত 6-7 বাৰ মানকৈ এনেকে মুৰি কৰিব লাগে তাৰপিছত আমাৰ হয় কি হাতৰ কাষতে আপোনাৰ ৰিজ জইণ্টটো আছে এটা ৰিজ জইণ্টৰ আপোনাৰ লৰচৰ কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা আছে সেইটো চাব এতিয়া কি কৰিব লাগিব হাতখন তল ওপৰ কৰিব লাগিব তললৈ এবাৰ ওপৰলৈ এবাৰ এনেকৈ কৰিলে আপোনাৰ ৰিজ জইণ্টটো লৰচৰ হ'ব আৰু তেতিয়া আৰু তাৰপিছতে আমি দুয়োখন হাত মুঠি কৰি ল'ম মুঠি কৰি লৈ সুন্দৰকে লাহে লাহে ঘূৰাই দিম এই ঘূৰাই দিলে আচলতে আমাৰ ৰিজ জইণ্টটো সম্পূৰ্ণৰূপে ঘূৰি যাব এবাৰ এফালে ঘূৰিব
তাৰ পিছত বিপৰীত ফালে ঘূৰাব এইটো 5-7 বাৰ মান কৰিলে আপোনাৰ হাতৰ কাৰণে সদায় যদি এইখিনি কৰে তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কাম চলি যাব তাৰ পিছত আহক আমাৰ এলবো জইন্ট বা কিলাকটিটোৰ মাংস পেশীবোৰ সবল কৰিবলৈ আৰু গাঁঠিটো লৰচৰ কৰিবলৈ এনেকৈ হাতখন লৈ গাৰ ফালে টানিব সুন্দৰকৈ আৰু টানিলে আপোনাৰ আৰু চাব অলপ জোৰ কৰি টানে তেতিয়াহ'লে আপোনাৰ পেশীবোৰো সবল হ'ব আৰু তাৰ পিছত আপোনাৰ আৰু তলৰ এটা গাঁঠি আছে সেইটোক আমি কওঁ ওপৰ যিটো আমাৰ গাঁঠি আছে সেইটোক আমি কওঁ শোল্ডাৰ জইন্ট বা কান্ধৰ জইন্ট সেইটো আপুনি ঘূৰাবলৈ চাওক হাত দুখন মেলি এনেকৈ লগাই লওক তাৰপিছত শোল্ডাৰ জইন্টটো এনেকৈ ঘূৰাবলৈ চেষ্টা কৰক তেতিয়াহ'লে এইটোতো কথা বহুতো মানুহৰ এই কান্ধৰ বিষ হয় যদি কান্ধৰ বিষ নহ'বলৈ হয় বা হৈ থকা মানুহেও আপুনি এইটো কৰিলে লাহে লাহে আপোনাৰ কান্ধৰ বিষ গতিকে এই দুটা ব্যায়াম আমাৰ কিলাকুটি আৰু কান্ধৰ কাৰণে অতি আৱশ্যক তাৰপিছত আমি ভৰিলৈ আহোঁ ভৰিত আমাৰ বহুত কেইটা ইতিমধ্যে মই আপুনি দেখুৱাইছো যে ভৰিত বহুতো গাঁঠি আছে এই গাঁঠিবোৰ আমি লৰচৰ কৰিব লাগিব প্ৰথমতে এনেকৈ দণ্ডাসনত বহি লৈ আমি ভৰিৰ আঙুলিবোৰ বৰি দিওঁ এবাৰ তললৈ কৰি এবাৰ ওপৰলৈ কৰি বৰি দিব যাতে আমাৰ ভৰিৰ আঙুলিবোৰৰ যিবোৰ গাঁঠি সেইবোৰ সুন্দৰ চলকৈ লৰচৰ হয় আৰু তাৰ পিছত আপুনি লাহেকৈ ভৰি দুখন অকমান উশাহটো লৈ আগলৈ ঠেলি দিব আৰু পিছলৈ আনিব আগলৈ ঠেলি দিছে আৰু পিছলৈ আনিছে এইটো কৰিলে আপোনাৰ ভৰিৰ তলুৱা আৰু লগতে আমাৰ খাই গাঁঠি সুন্দৰকৈ লৰচৰ হ'ব আৰু এইটো কৰি থাকিলে গাঁঠিবোৰ সুন্দৰ লৰচৰ ইয়াৰ পিছত আমি লাহেকৈ ভৰিখন ঘূৰাব লাগিব যাতে আমাৰ কিলাকুটি আমাৰ খাৰ গাঁঠিটোত যিকেইটা সৰু সৰু হাড় মই দেখুৱাইছিলো এই হাড়ৰ প্ৰতিটো গাঁঠি লৰচৰ হয় এনেকৈ ঘূৰাই দিলে আৰু এবাৰ এফালে ঘূৰালে আৰু তাৰপিছত বিপৰীত ফালেও ঘূৰাব লাগিব যাতে আমি এই গোটেইবোৰ গাঁঠি লৰচৰ কৰিব পাৰোঁ ইয়াৰ পিছত চাওক আমাৰ আহিল আঁঠুত বহুতো বিষ হয় মানুহৰ কাৰণ এই কাৰণে যে আঁঠুৰ ওপৰত যথেষ্ট জোৰ পৰে আমি খোজ কাঢ়োতে বা গোটেই শৰীৰৰ পৰা আঁঠুটো ল'ব লাগে ইফালে আঁঠুটোৰ কাষত বিশেষ মজবুত নাই কিন্তু আপোনালোকে মন কৰক আঁঠুৰ যদি ওপৰলৈ চাই তেতিয়াহ'লে ওপৰত আমাৰ ঠাই বুলি যিটো কওঁ এই অঞ্চলত আপোনাৰ মাংস পেশী সেইকাৰণে আমি এই মাংস পেশীবোৰ টান কৰিবলৈ এনেকে ভৰি দুখন চিধা কৰি লৈ জোৰকে আঁঠুটো তললৈ দবাই দিম দেখিছে দবাই দিলে আৰু সময় ৰাখিব দবাই দিয়ক অন্তত 5 ছেকেণ্ড মান সময় জোৰকে ৰাখি তাৰপিছত লাহেকৈ ঢিলা কৰিব এইটো কৰিলে আমাৰ কাষৰ মাচলবিলাক যথেষ্ট সবল হয় আঁঠুৰ কাষৰ আৰু তেতিয়াহ'লে আঁঠুৰ বিষ কমি যাব যিবিলাকৰ আঁঠুৰ বিষ আছে তেওঁলোকে কমেও 100-200 বাৰ দিনটোত কৰিব লাগে আৰু যিসকলৰ সাধাৰণ বা যাৰ বিষ নাই তেওঁলোকৰ অন্তত 10-15 বাৰ যদি সদায় কৰি থাকে তেতিয়াহ'লে নিশ্চয় আঁঠুৰ বিষৰ পৰা ৰক্ষা পাব তাৰপিছত মই ইয়াত ভিডিঅ' নাই যদি মই দেখুৱাব গৈছো যে আমাৰ যিটো কৰঙনৰ গাঁঠি এই কৰঙনৰ গাঁঠিকেইটা লৰচৰ কৰিবলৈ এনেকৈ ধৰি ভৰিখন লৈ পেলাই কাষলৈ লৰচৰ কৰিব পাৰে আৰু নহ'লে তল ওপৰ কৰিব পাৰে তেতিয়াহ'লে কৰঙনৰ গাঁঠি লৰচৰ হ'ব গতিকে এইকেইটা কৰিলে আমাৰ গোটেই ভৰিখনৰ আমাৰ গাঁঠিবোৰৰ লৰচৰ সুন্দৰকৈ এতিয়া আমি চাওঁচোন পেটৰ মাচল আৰু পেটৰ মাংস পেশীবোৰ সবল কৰাৰ কাৰণে আৰু পেটৰ যিসকলৰ বেছি চৰ্বি থাকে চৰ্বি নোহোৱা কৰিবলৈ কি কৰিব প্ৰথম কথা আপুনি শুই ল'ব লাগে এনেকে আৰু শুই পেলাই হাত দুখন কাষত ৰাখি উত্তান পদাসন বুলি এটা আসন আছে য'ত আপুনি দীঘলকৈ উশাহটো লৈ লাহেকৈ দুয়োখন ভৰি একেলগে উঠাই দিব 30 ডিগ্ৰী কোণ কৰি উঠাই দিব তাতকৈ বেছি নুঠাব অকণমান লাহে লাহে আকৌ উঠাব এনেকে 3-4 বাৰ আপুনি কৰিলে আপোনাৰ পেটৰ মাংসপেশী সবল হ'ব আৰু পেটৰ পৰা চৰ্বি লাহে লাহে কমি যাব তাৰপিছত একেধৰণে আন এটা আসন আছে সেইটো কয় নৌকাসন মূৰ আৰু ভৰি একেলগে উঠাই দিব অকণমান সময় ৰৈ থাকিব আৰু লাহে লাহে নমাই এইটো হ'ল নৌকাসন এই নৌকাসন কেইবাবাৰ কৰিব তাৰপিছত আপোনাৰ লাহে লাহে দেখিব আপোনাৰ পেটৰ চৰ্বি কমি যাব আৰু পেটৰ মাংস ইয়াৰ পিছত আহিল আপোনাৰ মাচল আমাৰ যিবিলাক স্পাইন আছে স্পাইন মানে হ'ল ৰাজহাড় যিবিলাক আছে ৰাজহাড়ডাল আমি নমনীয় কৰিবলৈ কিছুমান সন্মুখৰ হাউলিব লাগে আৰু পিছলৈ যদি যিসকলৰ কঁকালৰ বিষ আছে তেওঁলোকে নিশ্চয়কৈ এইটো কৰিব কিন্তু যিসকলৰ বিষ নাই যিসকলৰ সাধাৰণ মানুহ যিবিলাক নৰ্মেল তেওঁলোকে এইটো কৰিব পাৰে প্ৰথমটো অৰ্ধ হলাসন তাৰমানে দুয়োখন ভৰি টাইট কৰি ওপৰলৈ উঠাই দিব এইটো হ'ল অৰ্ধ হলাসন
আৰু মই আকৌ এবাৰ দেখাইছো অৰ্ধ হলাসন চাওক কেনেকৈ উঠাইছে ইয়াৰ দ্বাৰা পেটৰ মাংসলত জোৰ পৰে আৰু লগতে আপোনাৰ ভৰি দুখনৰ মাংসবিলাকত যথেষ্ট সবল হয় গতিকে এইটো এটা তাৰ পিছত আছে পূৰ্ণ হলাসন য'ত আপুনি ভৰি দুখন পোনে পোনে ওপৰলৈ উঠাই নি ভাঁজ কৰি একেবাৰে বুৰৰ পিছফালে মাটিত লগাই দিয়ে এইটো কৰিলে চাওক গোটেই আপোনাৰ ৰাজহাড়টো বেকা হোক আৰু ধুনীয়াকৈ কিন্তু যিসকলৰ কঁকালৰ বিষ থাকে কেতিয়াও এইটো নকৰিব কাৰণ কঁকালৰ বিষ বেছি হ'ব পাৰে ডিঙিৰ বিষ মানুহ এইটো নকৰিব এইটো হ'ল পূৰ্ণ হলাসন যিসকলে কৰিব পাৰে তেওঁলোকৰ পেটৰ মাংস সবল হ'ব পেটৰ চৰ্বি কৰিব আৰু মাচুলবিলাকৰ সবল হোৱাত সহায় কৰিব ইয়াৰ পিছত আহিল আমাৰ স্পাইনাল ফ্লেক্সিবিলিটি বঢ়োৱাৰ কাৰণে আৰু তদুপৰি আপোনাৰ এই কৰঙনৰ গাঁঠিবোৰ লৰচৰ কৰিবলৈ কিছুমান আসন আছে হৈছে এই আসনকেইটা ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল এটা হ'ল পশ্চিমোত্তানাসন চাওক ভৰিখন চিধা কৰি পোন্ধৰ উঠিছে আৰু তাৰপিছত লাহেকৈ যায় হাত দুখন ওপৰলৈ কৰি সন্মুখলৈ উশাহটো এৰি সন্মুখলৈ গৈ মূৰটো আঁঠুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে এইজনে ভালদৰে পাৰিছে হয়তো পৰা নাই কিন্তু আচলতে আঁঠুৰ মাজলৈ চেষ্টা কৰিলে আপুনি নিশ্চয় ইয়াত লগাই দিব পাৰিব আৰু তেতিয়াহ'লে পেটত যথেষ্ট জোৰ পৰে আৰু এইটো ডায়েবেটিছতো সহায় কৰে আৰু মাচুলবিলাক সবল কৰে আৰু লগতে পেটৰ চৰ্বি নোহোৱাটো সহায় কৰে আৰু এই কথাটো একেলগে আপুনি কৰিব পাৰে শয়ন পশ্চিমোত্তানাসন তাৰমানে শুই পেলাই শুৱাৰ পৰা উঠি পেলাই যিটো পজিশ্যন পাই পেলাই মূৰটো লগাই দিবৰ চেষ্টা কৰিব যিসকলে পাৰে খুব ভাল নোৱাৰিলেও অন্ততঃ এইখিনি কৰিবলৈ চেষ্টা কৰিব তেতিয়া দেখিব আপোনাৰ পেটৰ মাচুলবিলাক সবল হ'ব আৰু চৰ্বি লাহে লাহে নোহোৱা হ'ব আন এটা আমাৰ ৰাজহাড়ৰ ফ্লেক্সিবিলিটি আনিবলৈ আৰু এটা আসন হ'ল সেইটো আমি গ্ৰাইণ্ডিং আপোনালোকে নিশ্চয় আগতে জাত ঘূৰোৱা দেখিছিলে ঠিক তেনেকুৱা ধৰণে এইটো কৰা যায় এইটো কৰিবলৈ হ'লে আপোনালোকে চাওক কেনেকৈ কৰিব যে হাত দুখন চিধা কৰি লৈ সুন্দৰকৈ দণ্ডাসনত বহি লৈ হাত দুখন একদম ভৰি দুখনৰ আগেৰে নি যিমানখিনি পিছলৈ দিব লাগে হাত কেতিয়াও ভাঁজ নকৰিব গাটো কেৱল লগা পিছাকৈ লৰচৰ কৰিব এবাৰ এফালে কৰিলে তাৰপিছত আগফালে অকণমান লাহে লাহেও কৰিব পাৰি ইয়াতকৈও যিয়ে নকৰক আপোনাৰ যিমানখিনি পাৰে আপুনি কৰিব কৰিলে আপোনাৰ চাওক গোটেই মাচুলবিলাক লৰচৰ হৈছে আৰু চৰ্বিৰ কাৰণে যথেষ্ট ভাল এই আসনটো কৰিলে ইয়াৰ পিছত আহিল আমাৰ আকৌ ফ্লেক্সিবিলিটিৰ কাৰণে কিন্তু এইবিলাক আমি ষ্ট্ৰেচিং এক্সাৰচাইজ বুলি কওঁ যিবিলাক আমাক মাচুলবিলাক তাৰপিছত লিগামেণ্টবিলাক একেবাৰে টানি নমনীয় কৰি তোলে এইবিলাক ষ্ট্ৰেচিং এক্সাৰচাইজ বুলি কওঁ আৰু এইটো হ'ল ভূনামনাসন এই ভূনামনাসন মানে কি ভৰি দুখন মেলি পেলাই বহি লওক প্ৰথমতে এইটোৰ দৰে এইটো চাব আপুনি কেনেকৈ কৰিছে প্ৰথমতে বহি লৈছে তাৰপিছত হাত দুখন ওপৰলৈ নি ভৰি দুখন মেলি ভৰি দুখনত ধৰি লৈ মূৰটো নি একেবাৰে মাটিত লগাবলৈ চেষ্টা কৰিছে তেওঁলোকে পাৰিছে বহুতে নোৱাৰে কিন্তু নোৱাৰিলেও আপত্তি নাই কিন্তু আপোনাৰ মাচুলবিলাক যথেষ্ট ষ্ট্ৰেচ হৈ যাব আৰু তাৰ কাৰণে ভৰিৰ মাচুলবিলাক ষ্ট্ৰেচ হ'ব তাৰপিছত কঁকালৰ মাচুলবিলাক ষ্ট্ৰেচ হ'ব আৰু আপোনাৰ ৰাজহাড়টো যথেষ্ট নমনীয় হৈ যাব গতিকে এইটো এটা খুব সুন্দৰ আসন আৰু তাৰপিছত আৰু এটা আসন আছে যিটো আপুনি চাব পাৰে এইটোত আমি কৰোঁ কি ভৰি দুখন মেলি লয় তাৰপিছত হাত দুখন মেলি হাতেৰে এটা মূৰ বুঢ়া আঙুলি চাই আৰু পিছফালে চাব লাগে আপুনি চাওক গোটেই গাটো কেনেকৈ সুন্দৰকৈ টুইষ্টিং হৈছিল এই আসন আৰু এই যদি আপুনি লাহে লাহে প্ৰথম আৰম্ভ কৰক তাৰপিছত অলপ খৰকৈ কৰিব লাহে লাহে পিছত খৰকৈ কৰিব চাওক আৰু কৰিলে দেখিব যে এই মাচুলবিলাক ইয়াৰ পৰা মাচুলবিলাক সবল হোৱাৰ লগতে আপোনাৰ চৰ্বিৰ কাৰণে খুব ভাল শকত মানুহে এইটো যথেষ্ট কৰাটো উচিত ইয়াৰ পিছত আমি যাম ৰাজহাড়ৰ আচলতে পিছফালৰ যিবিলাক মাচুল সেইবিলাক সবল কৰে কিছুমান ব্যায়াম আৰু এই ব্যায়ামকেইটা আচলতে কঁকালৰ বিষ থকা মানুহৰ কাৰণে অতি উপকাৰী সেইকাৰণে কাৰণ কঁকালৰ বিষ সাধাৰণতে পিঠিৰ ফালে হয় আৰু কঁকালৰ বিষ আৰু পিঠিৰ বিষ আনকি ডিঙিৰ বিষ যিটো আমি চাৰ্ভাইকেল স্পণ্ডাইলিচিছ বুলি কওঁ বা লাম্বাৰ স্পণ্ডাইলিচিছ বুলি কওঁ সেইবোৰ ৰোগৰ কাৰণে এইকেইটা বৰ
উপযোগী ব্যায়াম য'ত আপুনি প্ৰথম পেট পেলাই শুই ল'ব লাগিব আৰু এইকেইটাক আমি কওঁ ভুজংগাসন আৰু এই ভুজংগাসনত আপুনি কি কৰিব পেট পেলাই শুই লওক শুই পেলাই চাওক লাহেকৈ হাত দুখন মেলি দিয়ক হাত দুখন গাৰ কাষলৈ আনক কিলাকুটি লগাই লওক আৰু মূৰটো দাঙি ওপৰলৈ চাওক এতিয়া চাওক গোটেই ৰাজহাড়ৰ ওপৰ অংশ সুন্দৰকৈ লৰচৰ হৈছে আৰু তেতিয়া এই ৰাজহাড়ৰ কাষৰ যিবিলাক মাংসপেশী আছে এইখিনিতে এই মাংসপেশীবোৰ সবল হ'ব আৰু ৰাজহাড়টো এই সবল হৈ যাব আৰু ডিঙিৰ ৰাজহাড়ৰ কাৰণেও এইটো খুব ভাল এইটো কয় ভুজংগাসন ইয়াৰ পিছত আহিব আমি পূৰ্ণ ভুজংগাসন হাত এখন হাতৰ ওপৰত এখন হাত দি একদম হাতখন পোন কৰি আপুনি মূৰৰ ওপৰত দিয়ক এতিয়া চাওক আপোনাৰ ৰাজহাড়ে সম্পূৰ্ণৰূপে লৰচৰ হৈছে গোটেই ৰাজহাড় সেইটোত কেৱল ওপৰখিনি হৈছিলে ইয়াত গোটেই ৰাজহাড়ডাল লৰচৰ হৈছে আৰু ৰাজহাড়ডাল লৰচৰ হোৱাৰ লগে লগে ৰাজহাড়ৰ কাষত যিবিলাক মাংসপেশী আছে সেইবোৰ আপোনাৰ লৰচৰ হৈছে আৰু সেইবোৰ সবল হয় ইমানে চেষ্টা এনেকৈ কৰিব আৰু সবল হ'লে আপোনাৰ ৰাজহাড়ৰ কঁকালৰ বিষ আঁতৰে বা পিঠিৰ বিষ নোহোৱা এইটো হ'ল পূৰ্ণ ভুজংগাসন আৰু এটা আছে তিৰ্যক ভুজংগাসন যিটোত আপোনাৰ হাতেৰে উঠি পেলাই এইবাৰ পিছলৈ ঘূৰি চাম তাৰপৰা ডিঙিৰ ৰাজহাড়টো আমি ঘূৰাই পেলাই পিছলৈ চাওঁ এতিয়া ডিঙিৰ কাৰণে খুব ভাল আৰু লগতে ৰাজহাড়টো সম্পূৰ্ণ টুইষ্টিং হৈ যায় কাৰণে ৰাজহাড়ৰ কাৰণে যথেষ্ট ভাল ব্যায়াম এই তিনিটা ব্যায়াম আপুনি যদি সদায় কৰে আসন যদি সদায় কৰে তেতিয়া আপুনি দেখিব যে আপোনাৰ ৰাজহাড়ডাল কম নমনীয় হৈ আছে আৰু কঁকালৰ বিষ পিঠিৰ বিষ এইবোৰৰ পৰা আপুনি সকাহ পাইছে ইয়াৰ পিছত আমি এইবাৰ ৰাজহাড়ৰ তলৰ অংশ আৰু আমাৰ যিটো নিতম্বৰ যিটো অংশ এই অংশকে কাৰণে এটা ব্যায়াম কৰিম এইটো কয় চলভাসন চলভাসন প্ৰথম ভাগত আমি কৰোঁ কি এখন ভৰি উঠাই দিওঁ চাওক পোনে পোনে এখন ভৰি পেট পেলাই শুই লৈ হাত দুখন গা কাষলৈ পোনে পোনে উঠাইছে হাতৰ ভৰিৰ মাচলবোৰ সম্পূৰ্ণ ষ্ট্ৰেচ হৈছে এইবাৰ সৌ ভৰিখন উঠাই দিছে চাওক সম্পূৰ্ণ হৈছে এই চলভাসনৰ এইটো প্ৰথম ভাগ এইবাৰ চলভাসনৰ দ্বিতীয় ভাগ কৰিব চাব দুইখন ভৰি একেলগে উঠাই দিছে আৰু তাৰপিছত চলভাসন এইটো তৃতীয় ভাগ পিঠিত হাতখন লৈ মূৰ ভৰি একেলগে উঠাই দিছে চলভাসন প্ৰথম ভাগ দ্বিতীয় ভাগ আৰু তৃতীয় ভাগ এই তিনিটা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ পিছফালৰ আটাইবোৰ মাচল সবল হ'ব আৰু ইয়াৰ পিছত আহিল আপোনাৰ ধনুৰাসন ভৰি দুখন এনেকে ধৰি ল'ব লাগে আঁঠু দুটা ফাঁক কৰি লৈ মূৰ আৰু আঁঠু একেলগে উঠাই দিব লাগে আৰু এইটো কৰিলে আপোনাৰ ৰাজহাড়ৰ পিছফালৰ মাচলকেইটা যথেষ্ট সবল হয় আৰু গোটেই ৰাজহাড়টো নমনীয় হয় আচলতে ৰাজহাড়টো যিমানে নমনীয় হৈ থাকিব সিমানে আপোনাৰ কঁকালৰ বিষ বা পিঠিৰ বিষ এইবিলাক নোহোৱা গতিকে এইটো অতি আৱশ্যক এইকেইটা চলভাসন আৰু ধনুৰাসন এটা আন এটা এক্সাৰচাইজ হ'ল স্পাইনেল ষ্ট্ৰেচিং এক্সাৰচাইজ এইবাৰ আকৌ সন্মুখৰ আমি সন্মুখৰ ওপৰ ভাগত শুই দি পেলাই ভৰিখন ভাঁজ কৰি লৈ পেলাই আমি কৰিম এইটো নাম কয় অৰ্ধ চক্ৰাসন আমাৰ সৰু ল'ৰা এটাই কৰিছে চাওক আপোনালোকে কেনেকে উঠাই দিছে একদম এইটো যদি কৰিব পাৰে আপোনালোক সকলোৱে কৰিব পাৰে চেষ্টা কৰিলে আপোনাৰ ৰাজহাড় অতি নমনীয় হৈ উঠিব গতিকে তেতিয়া হ'লেও আপোনাৰ বিষৰ পৰা হাত সাৰিব ষ্ট্ৰেচিং এক্সাৰচাইজ ইয়াৰ পিছত কেইটামান আমি ডায়েবেটিছ মেলিটাছ বা যে আমাৰ বহুমূত্ৰ ৰোগ বা মধুমেহ ৰোগ বুলি কয় তাৰ কাৰণে কেইটামান বিশেষ আছে এটা হ'ল মণ্ডুকাসনত কৰে কি আপোনাৰ প্ৰথমতে বজ্ৰাসনত বহি লয় হাত দুখন মুঠি কৰি ঠিক নাভিৰ তলৰ অংশতে হাত দুখন ৰাখি লয় আৰু তাৰপিছত চাওক তেওঁ কি কৰিব সন্মুখলৈ হাউলি গৈছে যাই পেলাই দৃষ্টিটো সন্মুখ আৰু এনেকে কিছু সময় ৰৈ থাকিব এইটো কৰিলে কি হয় হাতেৰে যে হেঁচা পৰিলে আৰু পেটৰ ওপৰত হেঁচা পৰে আৰু পেটৰ ভিতৰত যিহেতু আপোনাৰ পেনক্ৰিয়াছ গ্লেণ্ড আছে য'ৰ পৰা ইনচুলিন ছিক্ৰেচন হয় তাত হেঁচা পৰে আৰু সেইকাৰণে ইনচুলিন ৰিলিজ হয় সোনকালে আৰু সেইকাৰণে আমাৰ ডায়েবেটিছৰ পৰা আপুনি মুক্তি পাব পাৰে বা কম হৈ যাব আৰু নিয়ন্ত্ৰণ এই কথাটো অতি আৱশ্যক তাৰপিছত ডায়েবেটিছৰ আন এটা হ'ল বক্ৰাসন কৰিছে চাব পাৰে সৰু ল'ৰাজনে প্ৰথমতে কৰিব দণ্ডাসনত বহি লওক
সোঁ আঁঠুটো উঠাই লওক এটা বাওঁ হাতখনে সোঁ আঁঠুটোৰ কাষেদি ঘূৰাই পেলাই লৈ লওক আৰু সোঁ হাতখন বাওঁফালে পিছফালে দি সোঁফাললৈ ঘূৰি চাব লাগে এতিয়া চাওক গোটেই পেটটো আচলতে ঘূৰি গৈছে পেটটোৱে টুইষ্টিং হৈ গৈছে আৰু তাৰ কাৰণে পেটটো আৰু সেই একেধৰণে এতিয়া আপুনি বাওঁফালে কৰক বাওঁ আঁঠুটো লাহেকে কচাই লওক তাৰপিছত সোঁ হাতখন এবাৰ বাওঁ হাতটোৰ বাহিৰেদি আনি যাই পেলাই সোঁ আঁঠুটোত ধৰিব লাগে আৰু বাওঁ হাতখন পিছফালে থৈ পিছফালে ঘূৰিছে এটা গোটেই গাটো ঘূৰি গৈছে মন কৰিছে আৰু গতিকে পেটত এই যিটো টুইষ্টিং হ'ল তাৰ কাৰণে পেটত হেঁচা পৰে আৰু আমাৰ পেনক্ৰিয়াছতো হেঁচা পৰে ফলত ইনচুলিন ৰিলিজ হয় আৰু এটা শশকাসন আছে য'ত আমি সন্মুখৰ ফালে খালি দিওঁ এইটো নাই কিন্তু সেইটো কৰিব পাৰি এটা ডিঙিৰ স্পন্ডাইলোচিছ ৰোগ যিবিলাক আছে ডিঙিৰ বিষ এইটো খুব সৰ্বসাধাৰণ মানুহৰ হয় এই ডিঙিৰ বিষৰ কাৰণে কিছুমান আসন আছে এইকেইটা আচলতে জানিব লাগে প্ৰথম কথা হ'ল কি আমি ডিঙিৰ ৰাজহাড়টো যিহেতু যথেষ্ট ফ্লেক্সিবল আমি চাৰিওফালে ঘূৰাব পাৰোঁ আগলৈ ঘূৰাব পাৰোঁ পিছলৈ ঘূৰাব পাৰোঁ গতিকে আমাৰ হয় কি ইয়াত বিষ যথেষ্ট হয় কাৰণ আমি কাম কৰিব ধৰোঁতে আমি বহুতে কম্পিউটাৰত থাকোঁ বা অইন কাম কৰি থাকোঁ তেতিয়া আমাৰ বিষ হয় আৰু সেইকাৰণে এতিয়া কৰিব লাগে কি প্ৰথম অৱস্থাত আমি আমাৰ এই ডিঙিৰ ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ আমি সবল কৰিবৰ চেষ্টা কৰোঁ আৰু সবল কৰিব কেনেকে পাৰি এতিয়া চাওক প্ৰথম আসনটো চাওকচোন আমাৰ ৰাজহাড় পোন হৈ বহি পেলাই হাত দুখন ফল্ড কৰি আমি মূৰৰ পিছফালে দি মূৰেৰে পিছলৈ হাতেৰে আগলৈ থৈছোঁ দেখিছেনে এইবাৰ হাত দুখন কপালৰ ফালে আনি মূৰেৰে আগলৈ হাতেৰে পিছলৈ থৈছোঁ যাতে মাংসপেশীবোৰত জোৰ পৰে আৰু মাংসবিলাক সবল এইবাৰ সোঁ কোবত হাত দি পেলাই মূৰেৰে কাষলৈ হাতেৰে মাজলৈ থৈছোঁ অলপ সময় তেনেকে ৰৈ থাকিব তেনেকে বাওঁ কোবত হাত দিয়ক মূৰেৰে কাষলৈ আৰু হাতেৰে মাজলৈ ঠেলক দেখিব কাষৰ মাচুলবিলাক আমাৰ গতিকে মাংসপেশী সবল কৰাৰ কাৰণে এইকেইটা খুব ভাল ব্যায়াম আৰু তাৰপিছত হাতখন লাহে লাহে ঘূৰাব পাৰে হাতেৰে হেঁচা দি পেলাই ঘূৰাব পাৰে তাৰমানে কন্ট্ৰেকশ্যন এগেইনষ্ট ৰেজিষ্টেন্স এইটোৰ দ্বাৰা আমাৰ মাংসপেশী বেছি সবল ইয়াৰ পিছত এটা আছে আমাৰ মস্তক বৃত্তাসন তাৰমানে মূৰটো আমি লাহে লাহে ঘূৰাম এইটো কেনেকে ঘূৰাও চাওক প্ৰথমে তললৈ চাওক বাওঁফালে ঘূৰাই লাহে লাহে ডিঙিটো ঘূৰাই এই ব্যায়ামকেইটা লাহে লাহে ঘূৰাব যাতে ডিঙিৰ প্ৰতিটো গাঁঠি ঘূৰে আৰু এটা স্পন্ডাইলোচিছ ৰোগ কৰে খুব ভাল লাহে লাহে কৰিব আৰু কেৰকেৰেনি কিছুমান উঠিব পাৰে কিন্তু চিন্তা নকৰিব লাহে লাহে কেৰকেৰেনিটো নোহোৱা হ'ব আচলতে এইটো স্পন্ডাইলোচিছ ৰোগ থকা মানে বেছি বিষ সময়ত এইকেইটা ব্যায়াম নকৰিব কিন্তু অলপমান বিষটো কমাৰ পিছত কৰিব পাৰে আৰু দ্বিতীয়তে যেতিয়া আপোনাৰ বিষ নাথাকিলেও এটা সদায় কৰাটো উচিত তেতিয়াহে আপোনাৰ বিষবোৰ নোহোৱা হ'ব গতিকে এইকেইটা আমাৰ ডিঙিৰ ৰাজহাড়ৰ কাৰণে বিষ গতিকে মই আৰু বিশেষ নকওঁ আজিলৈ ইমানতে সামৰিছোঁ আৰু বহুত আসন আছে যিবোৰ আসন আচলতে ক'বলগীয়া কথা থাকে বহুতো মই ইয়াৰ পিছত যিটো ভিডিঅ' আপোনালোকলৈ নিবেদন কৰিম সেই ভিডিঅ'টোত মই বিশেষ ৰোগৰ কাৰণে আকৌ বিশেষ অলপ বিস্তৃত বিৱৰণী দিব চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ যদি আপোনালোকে ইয়াৰ পৰা কিবা উপকাৰ হয় তেন্তে নিশ্চয় মই নিজকে ধন্য মানিম আৰু আপোনালোকে পাৰিলে এখন শ্বেয়াৰ কৰিব আৰু সকলোকে নমস্কাৰ জনাইছোঁ ধন্যবাদ